নমস্কাৰ, মই দীপক। স্বাগতম জনাইছোঁ মোৰ চেনেল ডিবি মিক্স এছামলৈ। বিভিন্ন প্ৰতিভাৰে বিকশিত হৈ থকা আমাৰ গাঁও লজৰা গাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত বিগত বৰ্ষৰ দৰে এইবেলিও তিনিদিনীয়া ভাগৱত পাঠৰ বিশাল আয়োজন কৰা হৈছে। আজি প্ৰথম দিনত এক বিশাল শোভাযাত্ৰা কৰা হৈছে, গতিকে সকলো ভক্তপ্ৰাণ ৰাইজ আহি এনেকৈ একত্ৰিত হৈছে। এনেকৈ ধুনীয়াকৈ মন্দিৰটো সজাই পৰাই তোলা হৈছে। বহুত ধুনীয়া পৰিৱেশ। স্কিপ নকৰাকৈ চাই থাকিব, প্ৰতিটো মুহূৰ্ত আপোনালোকক দেখাই যাম। স্কিপ নকৰাকৈ চাই থাকিব। প্ৰায় 16-17 কিলোমিটাৰ যোৱা বিশাল ভাগৱতৰ শোভাযাত্ৰালৈ আমি সকলো ভক্তবান ৰাইজ আগবাঢ়িছোঁ। এতিয়া বহুত আধ্যাত্মিক আৰু আৱেগেৰে আমি ওলাই আহিছোঁ। বহুত ভাল, এনেকৈ আমি সকলো একগোট হ'ব পাৰিছোঁ ভগৱানৰ আশীৰ্বাদত। ৰাইজ ভক্তবান ৰাইজসকল আমি একলগ হৈছোঁ। খুবেই গৌৰৱ কৰিছোঁ আজি। গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ লগত আছে শনি মহাৰাজ। আপোনাৰ আজি কেনে অনুভৱ? বৰ সুন্দৰ, খুবেই ভাল লগা পৰিৱেশ। হয়, এই আশীৰ্বাদ থাকিব, আশীৰ্বাদ সকলোৰে থাকিল, সকলো থাকিল। এই ছোৱালী বোৱাৰী সকলোলৈ আশীৰ্বাদ থাকিল। মই গুণেন্দ্ৰ বৰুৱা। তাৰ কথা হ'ল এই তিনিদিনীয়া ভাগৱত পাঠৰ কাৰণে আপোনালোক সকলোকে আমন্ত্ৰণ জনালোঁ। আমাৰ কমিটিৰ তৰফৰ পৰা মই শনি মহাৰাজে সহায় সহযোগিতা কৰে। হয় হয়, আপুনি আমাক এই ছোৱালীবিলাকো হয় সঁচাকৈ বহুত মধুৰ ক্ষণ হয়। এনেকৈ ভগৱানে মিলাইছে আমাক। আজি ৰঙৰ উৎসৱ ফাকুৱাৰ দিনত আমি এনেকৈ সকলো আহিছোঁ, হাঁহি ধেমালি আৱেগ আধ্যাত্মিক ভাৱেৰে সকলো আহিছোঁ ওলাই। বহুত সুন্দৰ হয়, পৰিৱেশ সুন্দৰ হয়। ভগৱানক অশেষ প্ৰাৰ্থনা জনাইছোঁ, সকলো অপায় অমংগল দূৰ কৰি সকলোৰে মনত আনন্দ আৰু শান্তি জগাই তোলক। আমাৰ
এইফালেও আমাৰ ভক্তসকল আছে বহি কিবা কিবি দায়িত্বত। এই আমাৰ থিৰেইদা সকলোৱে চিনাকি চাহত আছে। এইফালে আমাৰ ভোগৰ ব্যৱস্থা কৰা হৈছে, ভোগ গ্ৰহণ কৰি আছে ভক্তসকলে। সঁচাকৈ এয়া এক মধুৰ ক্ষণ হয়। আমাৰ আই মাতৃসকলেও এনেকৈ ভগৱানৰ কৃপাত আশীৰ্বাদত একলগ হ'ব পাৰিছে।